ভূপেনে এটা কথা কৈ গৈছিলে আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলৈ যাব সেই কথাষাৰ সঁচাকৈ আজি পদে পদে সঁচা হ'বলৈ গৈ আছে তো আমি অসমীয়াসকলে যিসকলে আমি অসমত একেলগে বাস কৰি আছোঁ যাতে এই কথাষাৰ হৈ নুঠে এই কথাষাৰ যাতে সফল নহয় বাস্তৱ হৈ নুঠে আমি নিজক চিনি পাবৰ সময় আহি পৰিল আৰু সঁচাকৈ আমি সকলোৱে সচেতন হ'বলৈ সময় আহি পৰিল আৰু আপোনালোকে গম পাইছে এই এমেণ্ডমেণ্ট বিলখনৰ কাৰণে আপোনালোকে সকলোৱে মাৰ বান্ধি থিয় দিব